মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ বুক কণ্টেইনলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ স্পন্দন কিতাপখনৰ দ্বিতীয়টি অধ্যায়ৰ দ্বিতীয়টি পাঠ। এই পাঠটিৰ নাম হৈছে আলহীলৈ মাছ। এতিয়া পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ আহা। ক্ৰিয়াকলাপৰ প্ৰথম প্ৰশ্নটো দিছে, সৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল? ইয়াৰ উত্তৰ হ'ব, সৰুকণে মূৰত পিঠিয়া লৈ মাছলৈ গৈছিল। খ প্ৰশ্নটো দিছে, সাধুটোত পোৱা মাছ কেইবিধৰ নাম কি কি? ইয়াৰ উত্তৰ হ'ব, শ'ল, বৰালি আৰু পুঠি। গ প্ৰশ্নটো আছে, সৰুকণে মনত কি আশা লৈ বৰশী বাবলৈ গৈছিল? ইয়াৰ উত্তৰ হ'ব, সৰুকণে প্ৰকাণ্ড মাছ এটা পোৱাৰ আশা লৈ বৰশী বাবলৈ গৈছিল। ঘ প্ৰশ্নটো আছে, সৰুকণে বৰশী বাই কেইটা পুঠি মাছ পাইছিল? ইয়াৰ উত্তৰ হ'ব, 11টা পুঠি মাছ পাইছিল। ঙ প্ৰশ্নটো দিছে, বগলীকেইটাই কিয় চুপ লৈ আছিল? ইয়াৰ উত্তৰ হ'ব, বগলীকেইটাই মাছ খাবলৈ চুপ লৈ আছিল। 2 নম্বৰটো আছে, তলৰ শব্দবোৰ অৰ্থৰ লগত আঁচ টানি মিলাও আহা। গাধৈ, গাধৈ মানে হৈছে ভঁৰাল ঘৰৰ বেৰৰ বাহিৰৰ অংশ। পিঠিয়া মানে পিঠিত লোৱা জাপি। খালৈ মানে হৈছে মাছ থোৱা এবিধ পাত্ৰ। চুপ লোৱা মানে খাপ দিয়া। আৰু টোপাই মানে হৈছে বৰশীত টোপ লগোৱা কাৰ্য। 3 নম্বৰ দিছে, বাক্য ৰচনা কৰা। বিল, বিল লগাই এটা বাক্য হ'ব, বিলখনত বহুত মাছ আছে। আলহী, আজি আমাৰ ঘৰলৈ আলহী আহিছিল। খালৈ, খালৈ লগাই এটা বাক্য হ'ব, ৰহিমে খালৈত মাছবোৰ থ'লে। 4 নম্বৰটো দিছে, তলৰ বাক্যৰ আঁচ টনা শব্দকেইটালৈ মন কৰা আৰু তাত থকা যুক্তাক্ষৰ দুটা কিদৰে গঠিত হৈছে চাওঁ আহা। বাক্য দুশাৰী দিছে, প্ৰকাণ্ড মাছ এটা পোৱাৰ আশাত সৰুকণে বৰশী বায়ে থাকিল। দূৰৈত বাজি উঠা ঘণ্টাৰ শব্দত সৰুকণে সাৰ পালে। ইয়াৰ আঁচ টনা শব্দ দুটা হৈছে প্ৰকাণ্ড আৰু ঘণ্টা। প্ৰকাণ্ড শব্দৰ নইদয়ান্দ যুক্তাক্ষৰটো ভাঙিলে হ'ব মূৰ্ধন্য ন যোগ মূৰ্ধন্য দ, নইদয় আন্দ। আৰু ঘণ্টাত থকা নইতয়ান্তৰ যুক্তাক্ষৰ ভাঙিলে হ'ব মূৰ্ধন্য ন যোগ মূৰ্ধন্য ত, নইতয়ন ত। এই যুক্তাক্ষৰসমূহ তোমালোকে মন কৰিবা। খটো দিছে, শব্দবোৰ পঢ়ো আহা। ইয়াত থকা শব্দবোৰ হৈছে খণ্ড, দণ্ড, ঠাণ্ডা, কাণ্ড, ভেন্দি, প্ৰকাণ্ড, পণ্ডিত, মণ্ডপ, বণ্টন, কণ্টক, বেডমিণ্টন, আটলাণ্টিক। ইয়াত নইদয়ান্দ আৰু নইতয়ান্ত এই যুক্তাক্ষৰকেইটা থকা কিছুমান শব্দ দিছে। এই শব্দসমূহ তোমালোকে পঢ়ি চাবা। এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো। প্ৰশ্নটো দিছে, বাক্য সাজি লিখোঁ আহা। ইয়াত কিছুমান শব্দ ইটোৰ পৰা সিটোলৈ এনেকৈ আঁচ টানি দেখাই থোৱা আছে। সেইসমূহ আমি লগ লগাই এটা বাক্য গঠন কৰিব লাগে। মই অমিতা আনিছোঁ। দ্বিতীয়তে হ'ব, তুমি অমিতা আনিছা। আপুনি অমিতা আনিছে। তেওঁ অমিতা আনিছে। তই অমিতা আনিছ। এইদৰে আমি লগ লগাই বাক্যসমূহ বনাব লাগে। আকৌ দিছে, সৰুকণে বৰশী বাই আছে। মই বৰশী বাই আছোঁ। তুমি বৰশী বাই আছা। আমি বল খেলোঁ। তোমালোকে বল খেলা। সিহঁতে বল খেলে। 5 নম্বৰ দিছে, পাঠটোত পোৱা মাছ তিনিবিধৰ বাহিৰে আন কি কি মাছৰ নাম জানা লিখা আৰু সেইবোৰ বাকলি থকা আৰু বাকলি নথকা হিচাপে ভাগে ভাগে লিখা। মাছৰ নাম কাৱৈ, মাগুৰ, শিঙি ইত্যাদি। বাকলি থকা মাছ হ'ব গৰৈ, পুঠি, খলিহনা। আৰু বাকলি নথকা মাছ হ'ব মাগুৰ, বৰালি, শিঙৰা। 6 নম্বৰ দিছে, উত্তৰ লিখা। ক প্ৰশ্নটো আছে, সৰুকণে মাছ ধৰিবলৈ বৰশীলৈ গৈছিল। বৰশীৰ বাহিৰে আৰু কি কি সঁজুলিৰে মাছ ধৰিব পাৰি? ইয়াৰ উত্তৰ হ'ব, বৰশীৰ বাহিৰে জাল, পল, চেপা, চালনী আদিৰে মাছ ধৰিব পাৰি। খ প্ৰশ্নটো দিছে, বগলীৰ বাহিৰে আন কি কি চৰাইয়ে মাছ ধৰি খায়?
ইয়াৰ উত্তৰ হ'ব বগলীৰ বাহিৰে মাছৰোকা, পানী কাউৰী, বৰটোকোলা আদি চৰায়ে মাছ ধৰি খায়। 8 নম্বৰ প্ৰশ্নটো আছে, মাছ ক'ত ক'ত পায় তথ্য সংগ্ৰহ কৰি তাৰে এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰ হ'ব পুখুৰী, নদী, বিল, খাল, সাগৰ এইবোৰত মাছ পায়। 9 নম্বৰ প্ৰশ্নটো দিছিলে, তলৰ নমুনাটোৰ সহায়ত এটা মাছৰ ছবি আঁকা। ইয়াত ডটবোৰ দি থোৱা আছে, তোমালোকে এই ডটবিলাকৰ ওপৰে ওপৰে জইন লগাই এটা মাছৰ ছবি অংকন কৰিবা। এই পাঠটোৰ প্ৰশ্নসমূহ সিমানেই আছিলে। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।